নমস্কাৰ আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল হিৰকজ্যোতি কলিতালৈ স্বাগতম জনাইছোঁ। এতিয়া মই দীপজ্যোতিহঁতৰ ঘৰলৈ গৈ আছোঁ আৰু মোৰ লগত কংকনো আছে। কিয় গৈ আছোঁ গম পাব বাৰু, ভিডিঅ'টো একেবাৰে চাই থাকিব। এতিয়া মই আৰু কংকন দীপজ্যোতিহঁতৰ ঘৰলৈ আহি পালোঁ। এতিয়া আমি আম পাৰিব যাই আছোঁ, মানে আজি আম খাম। তো এতিয়া এই দীপজ্যোতিহঁতৰ বাৰীৰ পিছফালে আম গছত আম পাৰিব আহি আছোঁ। এতিয়া দীপজ্যোতিয়ে আম ধুই আছে, তো আপোনালোকেও চাই থাকক, ভিডিঅ'টো শেষলৈ চাই থাকিব। ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গৰম লাগছে আজি নাই, বেছি গৰম আজি নাই। মাথার ফুট গেলে ইচ্ছে করে বাদাম মুখ ফেললে না বলো ফুলিতে বলি খেতাম গুড় পড়লি বেউজ বুঝো মজা চলেছে মোর কাটা গেছে এগুলা। হ্যাঁ আমার এটা অভ্যে আছে কোথাও জি খাওয়া বলি ই এ ফেসলে না জানা না খাওয়া জ্বালা নিদিলে কিবা হ'ব নাকি? বেছি কৰি দিবি, যিমান টেঙা হয় সিমান জ্বালা লাগে। জ্বালা মোৰ ভিডিঅ' বাছা এই দোস্ত মই আছো আম খাই আছোঁ। ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানতে এৰিছোঁ, ধন্যবাদ।